আজি আমি সাই বাবা মন্দিৰলৈ গৈ আছো ভাবিছো আপোনালোককো লৈ যাওঁ যোৰহাটৰ যিটো সাই বাবা মন্দিৰ আছে কমমূৰত তালৈ গৈ আছো বলকচোন আপোনালোককো লৈ যাওঁ লগতে আমাৰ আজি যেহেতুকে বৃহস্পতিবাৰ দিনটোৱে সাই বাবাৰ বিশেষ দিন হিচাপে এনেকৈ ধৰা হয় সেয়ে বৃহস্পতিবাৰে আহিছোঁ আজি সাই বাবা আগতে মই আহিছোঁ প্ৰায় আহিছোঁ আজি দুবাৰ তিনিবাৰমান অহা হৈছে কিন্তু ভাবিছোঁ আজি গৈছোঁ যেতিয়া আপোনালোককো দেখাই দিওঁ সাই বাবা যোৰহাটৰ মন্দিৰটো ক'ত আছে বহুতে নাজানে সেয়ে দেখুৱাই দিওঁ বুলি ভাবিছোঁ বলক গৈ থাকোঁ আমি সাই বাবা মন্দিৰলৈ সদৰ হৈ গৈ আছোঁ সদৰ হৈ অকণমান আমাৰ ওচৰ হয় সেই সদৰ হৈ গৈ আছোঁ আপোনালোকে গড়মূৰ হৈ ইঞ্জিনিয়াৰিং কলেজৰো আহিব পাৰিব সেইফালে অলপমান ঘূৰি আহিব লাগে নিচিনা লাগে মোৰ সেয়ে সদৰ হৈ গৈছোঁ এই মৰিয়নি যিটো ৰাস্তা সেইফালেদি আহি আছোঁ আপোনালোকে সেইফালেদি গ'লে অকণমান দূৰ গৈয়ে পাই যাব এই আকাশখন চাওকচোন আজি কিমান মুকলি লাগিছে একদম ফৰকাল কৰি দিছে দিন বতৰটো আজি বিৰাট ভাল দেই অকণমান দূৰ গৈয়ে আপোনালোকে সদৰ হৈ এনেকৈ সোঁহাতে আপোনালোকে এনেকৈ তোৰণ এখন দেখিব এই তোৰণখনেদি সোমাই দিব অসমত সত্ৰ মহাসভা বুলি আছে আপোনালোকে এইটোৱে চিন আৰু বিৰাট ইজি হয় যিসকলটো আহিছে জানি যিসকল নাই অহা তেওঁলোকৰ কাৰণে কৈ আছোঁ ধুনীয়াকৈ এড্ৰেছটো কৈ দিছোঁ আৰু তেতিয়া আহিব পাৰিব এদিন আহি যাবচোন যোৰহাটৰ যিসকল হয় এদিন আহি যাব বিৰাট ভাল লাগে মনটো মুকলি লাগে মই কিন্তু মনৰ পৰা বিশ্বাস কৰোঁ আপোনালোকে এবাৰ কৰি চাবচোন আহি যাব এইফালে দিছোঁ সোঁফালেদি এনেকৈ সোমাই দিছোঁ এইফালে যদি চিধা ৰাস্তাদি আপোনালোকে আহে এইফালে গড়মূৰ হৈদি আহিব পাৰিব তেতিয়া আপোনালোকে বাওঁফালেদি সোমাব লাগিব বাওঁফালেদি সোমাই আপোনালোকে প্ৰায় 1 কিলোমিটাৰ দূৰ গৈয়ে আপোনালোকে সাই বাবা মন্দিৰ ভাগ পাবগৈ কিন্তু চাইনবোৰ্ড দিয়াই আছে আপোনালোকে ধুনীয়াকৈ এড্ৰেছটো পাই যাব জাষ্ট আপোনালোকে এইফালেদি সেই সোমাই অহাৰ ৰাস্তাটো গম পালেই হৈ গ'ল ইয়াতে অকণমান দূৰ গাড়ীখন ৰখাই দিলে তেওঁ সেই তাত পাৰ্কিং কৰিবলৈ যাব আৰু মই ভাবিছোঁ আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ আৰু অকণমান ৰাস্তাটো মই নামি গ'লোঁ ধুনীয়াকৈ দেখিছে নহয় এইফালে পাৰ্কিঙৰ দিছিলে ৰাখিছে পাৰ্কিঙৰ ব্যৱস্থা কৰি এইটো এটা ধুনীয়া শিৱ মন্দিৰ গছৰ তলতে ভাল পৰিৱেশটো বিৰাট ভাল লাগে মুকলি লাগে কেতিয়াবা বোলে আবেলি সময়ত যাওঁ এনেকৈ যাব পাৰিব আমি 11:30মান বজাত আহিছোঁ এতিয়া যিহেতুকে আৰতিটো পাম বুলি আৰতিটো ল'ম বুলি আহিছোঁ 12টা বজাৰ আৰতি হয় এই যদি আপোনালোকে আৰতি চাম বুলি বা পামগৈ বুলি ভাবে তেতিয়া আপোনালোকে 11:30মান বজাত আহি যাব পাই যাব ধুনীয়াকৈ মই আৰতি পাইছোঁ 3বাৰমান আহিছোঁ আগতে তেতিয়া মই আৰতি ভাগ পাইছোঁ যে সেইকাৰণে গম পাওঁ আৰতি আৰু 11:30 বজাৰ আৰতি হয় আমি গৈ পাওঁ মানে আৰতি আৰম্ভ হৈয়ে গৈছিল সেইকাৰণে ল'ৰাটোকে চাকি কিনি পিনি আপোনালোকক ইয়াত মই চাকিটো দি ল'লোঁ দেউতাক আৰু দিব্যাংশটো গ'লে তাতে মেইন মন্দিৰলৈ এই মই চাকি জ্বলাই আৰু ধূপ জ্বলাই ইয়াতে আজৰি হৈ বুলি তালৈ যাম আৰু চাকি কিনি ল'লোঁ মই তাতে মই লৈ যোৱা নাছিলোঁ কিন্তু ক'ত কিনিলোঁ আপোনালোকক মই অলপ পাছত দেখুৱাই আছোঁ এতিয়া অলপ খৰখেদা হৈছে যে খালি আপোনালোকক চাকি দিয়া স্থানখিনি মই দেখুৱাই দিছোঁ ধুনীয়াকৈ ইয়াত দেখিছে নহয় কি ধুনীয়াকৈ ৰাখিছে তেওঁলোকে বেলেগ কৰি পিনি যাতে তাত লেতেৰা নহয় ইয়াতে ধুনীয়াকৈ এক্সট্ৰাকৈ ৰাখিছে আমি এই মন্দিৰ ভাগলৈ এনেকৈ উঠি যাব লাগিব ওপৰলৈ আপোনালোকে বহুত চাফ চিকুণ হয় দেখিছেই নহয় আপোনালোকে তাতে বহি অকণমান দেৰি সময় যদি থাকোঁ বুলি ভাবে ধুনীয়াকৈ এনজয় কৰি তাত থাকিব পাৰে বহুত ধুনীয়া বতাহ এটাও দি থাকে প্লাছ ফেন আছে ধুনীয়াকৈ অকণমান দেৰি বহি গোটেই ফেমিলিটো গৈ এদিন যাবচোন আপোনালোকে ধুনীয়াকৈ এনজয় কৰি আহিব পাৰিব আৰু মনটোও মুকলি লাগিব গ'লে অকণমান এতিয়া ভাবিছোঁ আপোনালোকক আৰতি শুনাই দিওঁ আৰতিখিনি অকণমান শুনি লওকচোন সঁচাকৈ মনটো মুকলি লাগি যায় অকণমান শুনি চাওক এতিয়া আৰতি শেষ হ'ল আৰতি শেষৰ পাছত এয়া পণ্ডিতজীয়ে মিঠাই মানে দিয়ে শেষত আৰতি শেষত আৰু ফুট দিয়ে সকলোকে আগতে এই ৰছীডাল দিয়া নাছিলে এতিয়া কৰোণা সময়ৰ কাৰণে এনেকৈ ৰছী মাৰি থৈছে আগতে ভিতৰলৈ সোমাই কৰিও আপোনালোকে সেৱা কৰি আহিব পাৰিব ওচৰত গৈ এতিয়া দূৰৰ পৰাই কৰিব লগা হৈছে কৰোণাৰ কাৰণে অলপ পাছত যদি কৰোণা চিটুৱেশ্যন ঠিক হয় তেতিয়া চাগে মুকলি কৰি দিব আৰু এয়া দেখিছে নহয় দিব্যাংশক কেনেকৈ চাই আছে সকলোখিনি তন্নকৈ কোনোবাই সেয়া কৰিছে সেয়া তাতো চাই আছে কেনেকৈ কৰিছে কি কৰিছে সকলোখিনি শিকি আহে তাৰপিছত ঘৰত আহি কৰি থাকে জানেনে এয়া দেখিছেনে পণ্ডিতজীয়ে কেনেকৈ হেৰি দিছে প্ৰসাদ বিলাই আছে এয়া গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই গোটেই পৰিৱেশটো চবচোন ইমান চাফ চিকুণ হয় নাই এয়া দুজন বহি ল'লে বাপেক গোটেই একদম পকাতে বিৰাট ভাল লাগে সঁচাকৈ আপোনালোকে অকণমান দেৰি তাত বহি আহিবগৈচোন বহুত ভাল লাগে দেই মনটো মুকলি লাগি যায়
এইফালৰ পিছফালৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। মই দেখুৱাই দিছোঁ বাৰু, কিন্তু আপোনালোকে আহিব কিন্তু দেই, মই দেখুৱালেও আপোনালোকে আহিব এদিন। যোৰহাটত যিসকল থাকে এদিন আহি চাব। মই যদি কোৱা কথাটো নহয়, মনটো মুকলি লাগে নে নালাগে আপোনালোকে নিজেই গম পাই যাব বাৰু। এয়া আমি তিনিটাই বহি ল'লোঁ অকণমান দেৰি পকাতে। এনেকৈ গোটেই হোল ফেমিলিটো আহিবচোন, একেলগে আহিব, বেলেগ বেলেগকৈ নহয়, একেলগে আহিব। মই যে কৈছিলোঁ আপোনালোকৰ চাকি ক'ত ল'লোঁ, মইতো চাকি লৈ যোৱা নাছিলোঁ, ইয়াতে কিনিলোঁ। চাওক ইয়াতে বাইদেউ এগৰাকী থাকে, বাইদেউগৰাকী দেখিছে নহয়, বাইদেউগৰাকীৰ পৰা চাকি কিনিব পাৰিব আপোনালোকে, লৈ নগ'লেও। আমি মিঠাই লৈ গৈছিলোঁ, কিন্তু চাকি মই প্ৰায় ইয়াৰ পৰাই কিনো, সেইকাৰণে ইয়াতে কিনি লৈছোঁ। এই বাইদেউগৰাকীৰ পৰা গম পালোঁ ইয়াত বিষ্ণু মন্দিৰ এভাগো আছে বোলে, কিন্তু মই আজিলৈকে সোমোৱা নাই। যোৱাৰ সময়তে দেখিলোঁ ঘপককৈ, কিন্তু আজি নোসোমালোঁ আৰু বহুত দেৰি হৈ যাব যে। আপোনালোকক অকণমান দূৰৰ পৰা দেখুৱাই দিলোঁ, এইটো বিষ্ণু মন্দিৰ হয়। এইমাত্ৰ আহি ঘৰ পালোঁহি, বিৰাট গৰম হয় আজি। যিমান পাৰোঁ সিমানখিনি আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, যিহেতুকে মই গৈছিলোঁ যেতিয়া আজি বৃহস্পতিবাৰ আছিলে, চাই বাবাৰ দিন আছিলে, সেয়ে লৈ গ'লোঁ আপোনালোকক সকলোকে। আৰু ব্লগটো দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। ব্লগটো চাই আজি আপোনালোকে ভাল পাইছে বুলি মই আশা কৰিছোঁ। পুনৰ এটি ধুনীয়া ব্লগত লগ পোৱাৰ আশাৰে মই মুনমিয়ে আজি মুনমিজ ব্লগৰ পৰা বিদায় মাগিছোঁ। ভালকৈ থাকিব, নিজৰ কেয়াৰ ল'ব। বাই বাই।